সকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। ছাত্ৰ ছাত্ৰীসকলে বছৰি লাভ কৰিব 12,000 টকাৰ জলপানী। 4 বছৰলৈ বছৰি লাভ কৰিব এই বিশেষ জলপানী অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে। ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ পৰা ইতিমধ্যেই এই আহ্বান কৰা হৈছে। 27 নৱেম্বৰ 2022 ভিতৰত কৰিব লাগিব আবেদন। কিদৰে আবেদন কৰিব সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছো। নেশ্যনেল মেন্স কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যনৰ আহ্বান ইতিমধ্যেই দেখিবলৈ পোৱা গৈছে আৰু চৰকাৰৰ অধীনস্থ প্ৰাদেশিক আৰু স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে এই সুবিধা লাভ কৰিব। গুগল প্লে ষ্টৰৰ পৰা বিদ্যাৰ্থী নামৰ এটা মোবাইল এপ ইতিমধ্যেই ডাউনলোড কৰাৰ আহ্বান জনাইছে ভাৰত চৰকাৰে আৰু এই মোবাইল এপটোতেই কৰিব পাৰিব আবেদন। ভাৰত চৰকাৰৰ তৰফৰ পৰা এই ঘোষণা ইতিমধ্যেই কৰা হৈছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ দুটাই মিনিটত অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে বছৰি 12,000 টকাৰ জলপানী আগবঢ়াব ভাৰত চৰকাৰে। 4 বছৰলৈ জলপানী লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে। ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ পৰা ইতিমধ্যে বিশেষ আহ্বান কৰা হৈছে। 27 নৱেম্বৰ 2022 শেষ সময়সীমা বান্ধি দিয়া হৈছে। এই সময়ছোৱাৰ ভিতৰত কৰিব লাগিব আবেদন। আবেদন কিদৰে কৰিব সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছো। চৰকাৰৰ অধীনস্থ প্ৰাদেশিক আৰু স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ শিক্ষাৰ্থীয়ে এই সুবিধা লাভ কৰিব। প্ৰথমে যাব লাগিব গুগল প্লে ষ্টৰলৈ আৰু তাৰ পাছতে বিদ্যাৰ্থী নামৰ এটা বিশেষ মোবাইল এপ ডাউনলোড কৰিব লাগিব আৰু বিশেষ মোবাইল এপটোতেই পাব সবিশেষ বিস্তৃত তথ্য।